ভাই ব্লগ। তো আজি ভিডিঅ'টো ঘৰতে হ'ব, তো চাই থাকক ভিডিঅ'টো, খুবেই ভাল হ'ব। তো চলো ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ৰ'ব তাতে আগতে মই কৰিছোঁ চাই লওক। মই আছোঁ গছৰ তলত, বাঁহৰ তলত। বতাহ গাইছ মানে কেম্পন এটা গাইছ ভাল লাগিছে গাইছ। এই গৰমত অলপ বতাহ লাগিলে ভাল লাগে গাইছ। কেনে এটা গাইছ চালো আপোনালোকক দেখুৱাইছোঁ বানপানীৰ এটা শুকান মাছ। বানপানীৰ শুকান মাছ দেখুৱাইছোঁ, তো চাই থাকক কেনেকৈ শুকাইছোঁ মাছ। তো মই যাই আছোঁ বৰ্তমান, তো চাই থাকক দেখুৱাইছোঁ। তো আপোনালোকক দেখুৱাইছোঁ মাছ, চাই থাকক আপোনাৰ গাইছ। মাছ তো বানপানীত মাৰা মাছ হয়, চানা মাছ ডাঙৰ আছে, ক্ৰিকেট আছে, চিলভাৰ আছে গাইছ, আৰু আছে দেখুৱাইছোঁ ৰ'ব। সব গাইছ শুকান মাছ গাইছ, এইবিলাক মাছ চানা মাছ চাওক না চাওক, এটা ভাল এই চাওক গাইছ। তাৰ লগত আছে কৰ্দে জ্বালা, এইখিনি আৰু। আপোনালোকক দেখাবলৈ শুকান মাছ, ৰ'দ দিছে গাইছ বহুত, এনে ৰ'দ ইমান ৰ'দ দিছে আপোনাৰ গাইছ। মই আছোঁ গাছৰ তলত, বতাহ খাইছোঁ গাইছ, বতাহ। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, আৰু যদি চেনেলটো নতুন আহিছে ছাবস্ক্ৰাইব এটা কৰি দিব।